Hello বন্ধুসকল, welcome back to my channel. আজি আৰু এটা নতুন ভিডিও লৈ আছো আৰু জিৰ ভিডিওটো আমি পাৰ্সেন্টেজ অৰ্থাৎ শতাংশৰ ওপৰত আমি ভিডিওটো বনাইছো আৰু ভিডিওসমূহ ভালদৰে চাই যাব শেষলৈকে ভিডিওটো আৰম্ভ কৰো। তো ফাৰ্স্ট কোৱেশ্চনটো হৈছে 150 গ্ৰামৰ 30% কিমান গ্ৰাম হ'ব? ওকে, তো প্ৰথম কোৱেশ্চনটো দিছে 150 গ্ৰামৰ 30% কিমান গ্ৰাম হ'ব? ওকে, ধৰি লওঁ আমি ধৰি ললো 150 গ্ৰামক আমি যদি 100% আমি ধৰি লওঁ, ওকে, দেন 1%ত পৰি আছে 1.5 গ্ৰাম GM। তেনেহলে তো 10%ত পৰি আছে 15 গ্ৰাম। ওকে, 10%ত পৰি আছে 15 গ্ৰাম আৰু তেতিয়া হলে 3 10 গুণ 30 30%ত। ওকে, 30%ত হ'বগে কিমান হ'বগে 3 15 45 45 GM। তো আমাক সুধিছে 150 গ্ৰামৰ 30% কিমান গ্ৰাম হ'ব? যদি 150 গ্ৰামক আমি 100% ধৰি লওঁ তেনেহলে 1%ত পৰিবগে 1.5 গ্ৰাম আৰু 10%ত হ'বগে 15 গ্ৰাম। ওকে, তো 30%ত হ'বগে 45 গ্ৰাম। আমি অংকসমূহ সহজ ট্ৰিকত শৰ্ট ট্ৰিকত কৰিবলৈ চেষ্টা কৰিম। তো অপচন নাম্বাৰ এ টো হ'ব ৰাইট আনসাৰ 45 গ্ৰাম। ওকে, ইয়াৰ পাছৰ কোৱেশ্চনটো আমি লৈছো 10 কুইণ্টেলৰ 15% কিমান হ'ব? তো 10 কুইণ্টেলৰ 1 কুইণ্টেল কিমান কেজি? কেজি। ওকে, ইয়াতে লিখো 1 কুইণ্টেল ইজুকেল 100 কেজি আৰু 10 কুইণ্টেল ইজুকেল 1000 কেজি। ওকে, 1000ক যদি আমি 100% ধৰি লওঁ 100% ইজুকেল 1000 কেজি, তেনেহলে 10% কিমান পৰিছে 100 কেজি আৰু 5%ত পৰিব কিমান 50 কেজি। ওকে, ইয়াতে যদি আমি 15%ত ধৰি লওঁ তেনেহলে 150 কেজি হ'বগে। ওকে, তো অপচন নাম্বাৰ এ টো হ'ব ৰাইট আনসাৰ 150 কেজি। তো 10 কুইণ্টেলৰ 15% হ'বগে 150 কেজি। ওকে, কুৱেশ্চনটো আৰু এবাৰ বুজাই দিছোঁ। 1 কুইণ্টেল ইজুকেল কিমান 100 কেজি। তো 10 কুইণ্টেল ইজুকেল কিমান হ'ব 1000 কেজি। তো 100% যদি আমি 1000 কেজিক 100% ধৰি লওঁ, ওকে, তো তেনেহলে 10%ত হ'বগে 100 কেজি আৰু 5%ত হ'বগে কিমান 50 কেজি। তেনে ক্ষেত্ৰত 10 5 15 15%ত হ'বগে কিমান 150 কেজি। কোনটো সংখ্যা 220তকৈ 5% অধিক? আমি যদি 220ক আমি কি ধৰি লওঁ 100% ধৰি লওঁ। ওকে, 220ক যদি আমি 100% ধৰি লওঁ তেনেহলে 1%ত পৰি আছে 2.2। ওকে, 1%ত আমাৰ কিমানকে পৰি আছে 2.2 কে। তো তেনেহলে 5%ত কিমান হ'ব? ওকে, আমি যদি 5 লগত পূৰণ কৰি দিওঁ 5 ইনটু 2.2 কিমান হ'বগে 5 দুগুণে 10ৰ 0 উকুলিলে 1 5 দুগুণে 10 1 11 পইণ্টটো 0ৰ ওচৰত বহিব এনেকে 5 ওকে 0.2 2.2। তো এনেকৈ হ'ব 5 দুগুণে 10ৰ 0 উকুলিলে 1 5 দুগুণে 10 1 এইটো একেলগত 11। তো ইয়াতে কি কৈছে 220তকৈ 5% অধিক। ইয়াতে যদি আমি 220 লগত 220 লগত আমি প্লাছ 11 কৰি দিওঁ কিমান হ'বগে 132
231 ওকে তো অপশন নাম্বাৰ বি টো হ'ব ৰাইট আনসাৰ তো আমি নেক্সট কুৱেশ্যনটো লৈছো কোনটো সংখ্যা 300তকৈ 22% কম ওকে তো ইয়াতে আমি যদি 300ক 300ক 100%ৰ সমান ধৰি লওঁ তেনেহলে 10%ত কিমান পৰি আছে 30 ওকে 10%ত পৰি আছে 30 1%ত কিমান পৰি আছে 1%ত পৰি আছে 3কে 3কে ভাগ পৰি আছে যেহেতু 1%ত আমাৰ 3কে ভাগ পৰি আছে তো 22%ত কিমান হ'বগে আমি যদি পূৰণ 3 কৰি দিওঁ কিমান হ'বগে 2 3 গুণ 6 2 3 গুণ 6 66 তো 22%ত হ'বগে 66 ওকে তো 22%ত 66 যেহেতু ইয়াত হৈছে কোনটো সংখ্যা 300তকৈ 22% কম তো তেনেহলে আমি কম যেহেতু আমি মাইনাস কৰি দিলো 300 minus 66 ইয়াতে 10ৰ 6 গল থাকিলে 4 ইয়াত থাকিলে 9 9ৰ 6 গল থাকিল 3 ইয়াত থাকিলে 2 আমি 2 নমাই দিম 234 তো অপশন এত আছে 234 তো এটো হ'ব ৰাইট আনসাৰ নেক্সট আৰু একেবাৰে হেকৰ কোৱেশ্চনটো লৈছে ইয়াত সুধিছে এবিধ সিমেন্টত 28% আলতীয়া মাটি আৰু 72% আছে চুনহিল তো এটো দাৰি হয় ওকে দাৰি 2 কুইন্টাল সিমেন্টত কিমান চুনহিল থাকিব ওকে তো এবিধ সিমেন্টত 100 কেজি সিমেন্টত কিমান আছে কেজি সিমেন্টত আছে 28% কি আছে আলতীয়া মাটি লিখি থৈ দিলো আৰু আছে 72% কি আছে চুনহিল ওকে চুনহিল তো ইয়াক যদি আমি প্লাস কৰি দিওঁ 8 2 কিমান 10 0 উকুলিলে 1 7 7 8 9 1 10 100 কেজিৰ 28% মাটি আৰু 72% চুনহিল আৰু যদি আমাক সুধিছে কি কোৱেশ্চনটো 2 কুইন্টাল সিমেন্টত কিমান চুনহিল থাকিব মানে 200 কেজিতে চুনহিল কিমান চুনহিলৰ পাৰ্সেন্ট আছে 72 লগত আমি 2 পূৰণ কৰি দিম কিমান ওলাব 2 2 গুণ 4 2 7 গুণ কিমান 14 ওকে তো 144% 2 কুইন্টাল সিমেন্টত 144% মানে 144 কেজি কি আছে চুনহিল আছে তো অপশন নম্বৰ এ টো হ'ব ৰাইট আনসাৰ ওকে বন্ধুসকল ভিডিঅ'সমূহ নিজৰ বন্ধু বান্ধৱীৰ লগতে যিসকলে আসাম পুলিচৰ ৰিটেন টেষ্টৰ কাৰণে প্ৰস্তুতি চলাইছে তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব লাইক কৰিবলৈ নাপাহৰিব ওকে তো এটো হৈছে ফাৰ্স্ট পাৰ্ট আমি নেক্সট আৰু ভিডিঅ' বনাম পাৰ্সেন্টেজৰ ওপৰত শতাংশৰ ওপৰত ওকে তো নেক্সট ভিডিঅ' আমি নিশ্চয়কৈ লগ পাম